আজি বিধে বিধে বনাইছোঁ, কাৰণটো চাগে গম পাইছে। এয়া দেউতাৰ লগৰ বমা আৰু মানুহজনৰ লগত একেলগে কাম কৰে দাদা আৰু দাদাৰ বৌ আৰু ভতিজাজনী কণমানিজনীৰ কথা শুনকচোন। হেল্ল' ফ্ৰেণ্ডছ, আজি নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ কাৰণ আজি আলহী আহিব আৰু বহুত প্ৰিপাৰেশ্যন কৰিছোঁ, কি কি বনাওঁ কি কি নবনাওঁ সকলোখিনি দেখাম। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰাতিপুৱাৰ পৰা পূৰা দপাল পিটাই বৰষুণ পৰি আছে। গৰমত বহুত ভাল লাগিছে বৰষুণ পৰাৰ কাৰণে। সেয়া এচিটা হেৰিক দিলোঁ, বালৈ দি পঠিয়াইছোঁ আৰু মাছে কোমোৰাই বনাম। দাইল তিয়াই থৈছোঁ আৰু এইখিনি মই জুইত বহাই দিওঁগৈ। জুইতে দাইলখিনি বহাই দিলোঁ আৰু খৰিকেইডালমানো সোমোৱাই দিওঁ। এয়া দালি তেল মাৰি দিলোঁ, জুইৰ পৰা লৈ আহিলোঁ আৰু ইয়াতে আনি তেল মাৰি পেলাই মই নেমু অকণমান চেপি দিছোঁ। ইমান ধুনীয়া গোন্ধাইছে নহয় নেমুটো, কি নেমু বুলি কয় নাজানো। এয়া মাছখিনি বাচি আনিলোঁ, বাচি অনাৰ পিছতে এতিয়া হালধি নিমখ সানি লৈছোঁ আৰু ফ্ৰাই কৰিম এতিয়া। এটা এটাকৈ কৰিছোঁ কাৰণ অকলে অকলে কৰিব লগা আছে, মাজনীও নাইকিয়া, মা থাকিলে অলপ হেল্প পালোঁ হয়। চৌকা পাৰটো অৱস্থা নাই, দালি তেল মাৰিলে গোটেইখন হেৰি গ'ল। এতিয়া আকৌ লেচেৰা মাহ, ভাতকেৰেলা, আলু ভাজি বনাইছোঁ। এইপিনে আকৌ এক্সট্ৰাকৈ উষ্ণা চাউল বনাইছোঁ, মানে উখোৱা চাউলটো বিধে বিধে বনাই আছোঁ। আৰু এয়া মাছ ভাজি হৈ গ'ল আৰু এইপিনে কোমোৰা কাটি আছোঁ। কোমোৰা অকণ কাটি হ'লে কোমোৰা তৰকাৰীকণ বনাম। হাতত মোবাইলটো লৈ কাটা সম্ভৱ নহয় কাৰণে মই অকণ অকণকৈহে দেখাইছোঁ দেই। মোৰ কাটি বাচি চব হৈ গ'ল আৰু এতিয়া কোমোৰা তৰকাৰী বনাইছোঁ। মাছ দি দিছোঁ, উতলি আছে। পানীটো অকণমান শুই যাম কাৰণ উতলি উতলি যেতিয়া মাছৰ ৰসটো ওলাব তেতিয়া খাই বহুত ধুনীয়া লাগে। এতিয়া মাংস বনাইছোঁ, চব দি দিলোঁ, খালি জলকীয়াটোহে দিয়া নাই। নিমখ, হালধি, মছলা চব দিয়া হৈ গ'ল। মাংসখিনি ভালকৈ ফ্ৰাই কৰি হোৱাৰ পিছতে মই অকণমান কাঢ়ি থৈছিলোঁ জ্বলা নিদিয়াৰ কাৰণে, ভতিজা দুজনীৰ কাৰণে, আৰু বাকীখিনিত মই জলকীয়া গুড়ি দি পেলাই অলপমান সিজাম। এতিয়া ৰেডি, মানে দেউতা আৰু বৰমাৰ কাৰণে ৰেডি কৰিছোঁ। কোমোৰা মাছৰ তৰকাৰী, দাইল, ভাতকেৰেলা আলু ভাজি, তিতাকেৰেলা ফ্ৰাই, মাছ ফ্ৰাই, কঁঠাল আঠখৰীয়া। ছেম দেউতাকো দিছোঁ। ভাত দি লওঁ আৰু আমি পিছত খাম, আমি কাৰণ মাংস খাম। দেউতাহঁতক ভাত দি থৈ আহিলে মই কণমানিজনীৰ লগত কথা পাতিছোঁ। শুনকচোন তাই কি কি কৈ আছে, ইমান ধুনীয়া। তোমাৰ নামটো কি কোৱাচোন? নমস্কাৰ। লাটুমণি। তোমাৰ নাম স্কুলত লাটুমণিহে। স্কুলৰ নামটো কৈ দিয়া। আৰে কোৱাচোন তোমাৰ নামটো কোৱা। লাটুমণি। কোৱা। কলৈ গ'ল? ইয়াৰ পিছতে আমিও ভাত খাবলৈ বহিলোঁ। দাদা, বৌ, ভতিজাকেইজনীক আগতীয়াকৈ খুৱাই লৈছোঁ কাৰণ সিহঁতে সৰু সৰু ন। তাৰপৰা আমি চাৰিটাই বহি ভাত খাবলৈ আহি গ'লোঁ। আমাৰ পুৰণি ট্ৰেক্টৰখনত কাপোৰ লগাইছে, মানে ওপৰৰ কাপোৰখন নাইকিয়া হৈ গ'ল, বেয়া হৈ গ'ল, সেইকাৰণে নতুন কাপোৰ লগাইছে। আৰু তাৰ মাজতে দাদা বৌহঁতক বিদায় দিলোঁ খুৱাই বুৱাই। সকলোকে বিদায় দি কাম বনবোৰ কৰি মেলি আহোঁতে সন্ধিয়াই হ'ল আৰু ৰাস্তাৰ কামবোৰো চলি আছে। কাষতে মানুহজনে আৰু দাদাই মিলি গাড়ীৰ লকটো চেঞ্জ কৰি আছে আৰু মই ধূনা লগাবলৈ সময় নাপালোঁ, সেইকাৰণে মই অগৰবতী এটাকে জ্বলাই দিছোঁ কাৰণ মহৰ অত্যাচাৰত সন্ধিয়া হ'লে থাকিব নোৱাৰি, সেইকাৰণে জ্বলাই লৈছোঁ। আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।